এবাৰ হেনো তাক নোৱাৰিছে যে গৰু বিহুৰ দিনাখন আগতে মানে পানী হালধি এনেকৈহে নোৱায় এবাৰ শুকান হালধি দি নোৱাৰিছেও সব বোলে গৰুটো ধুলি ধুলি হৈ গৈছে। কিয় শুকান হালধি দি নোৱাব আকৌ এইটো পৰম্পৰা। তেল চেল দি হালধি পানী বা তেল দিয়েতো নোৱায়। এইবাৰ তেল কিনিবলৈ গৃহস্থ পইচাই নাই সেইকাৰণে শুকান হালধিয়ে নোৱাৰিছে ছাৰ। কিয় দাম বাঢ়ি গ'ল? তেলৰ দাম বাঢ়ি গৈছে। সঁচাকৈ দেই তেলৰ দাম ইমান বাঢ়িছে। এতিয়া আপোনালোকে চাবচোন এইবাৰ মই দেখিছোঁ পিঠা পনাবিলাক যিবিলাক আমাৰ বৰ পিঠা তেল পিঠা এই পিঠাবিলাকৰ কম। এইটো ফাকত কিন্তু এই ৰাজনীতিত যেনেকৈ দুটা দলৰ মাজত লাগিলে বেলেগ এটা দল ফাকত সৰকি যায় এইবোৰ পিঠাৰ লগত লাগি থাকোঁতে এইবাৰ কিন্তু তিলপিঠাই জনপ্ৰিয়তা পাইছে। কিন্তু তিলপিঠাটো তেল নালাগেতো। এতিয়া আলহীবোৰ আহে মাছ মাংসত অকণমান তেল দি মাংসটো বনালেহে খায়ো টেষ্ট লাগে হোটেলত হয়নে। এতিয়া ইমান তেলৰ দাম বাঢ়িছে আমি নিয়মটো সলাই দিছোঁ। আমি মাংস আনিলে চিকেন আনিলে বইল কৰোঁ মাছ বইল কৰোঁ আলহীক কৈ দিওঁ খাওঁতে তেওঁলোকে দাঁতত তেল ঘঁহি লয়। তিল পিঠা বুলি কওঁতে আজি মই এনেকুৱা ভয় খাইছোঁ মণিপুৰহঁতৰ হ'লে কেকেচাহঁতলৈ গৈ এনেকৈ মণিপুৰ ঘৰত সোমাইছোঁ দৰ্জাখন খুলি দিছোঁ। আপোনালোকে কেকেচা হোৱা বিচনাখন দেখিছে তাত দেখিছোঁ ডাঙৰ তিল পিঠা মই ফুৰি আছে ছাৰ। মই মণিপুৰটো এনেকুৱা বেয়া পাইছোঁ মণিপুৰক কৈছোঁ তুমি ইমান ডাঙৰ তিল পিঠা বনাইছে মোহনক খবৰ নিদিছা। মণিপুৰটো কৈছে ওলাই কি আছে মইতো তিল পিঠা ল'ব লৈছোঁ। মই কৈছোঁ তোমালোকৰ বিচনাৰ ওপৰত এইডাল দীঘল পিঠা পৰিছে তিল পিঠা। এতিয়া মণিপুৰে কৈছে চাওঁ বচোন গৈ পেলাই দেখিছোঁ তিল পিঠা নহয়। এইকেইদিন যে ঠাণ্ডা পৰিছে বগা লেপ এখন লৈ চিকিৎসাকে নেৰেখা ফুৰি আছে এইটো গ'লা পিছফালটো গ'লা মই তিল পিঠা বুলি ভাবিছোঁ। তই যে আকৌ তেনেকৈ দেখি পেলাই কামোৰ মাৰি যে নিদিলি আকৌ তিল বুলি সেইখিনিলে নামি যাম ঘূৰি আহিব পাৰিম জানো? ফাঁহলৈ যাম চাগে। অকণমান বিহু অকণ গাই দিওঁ বিহু বতৰ হয়নে?